আপোনজনক হেৰুৱাই কানুনত ভাগি পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। হঠাতে কাৰ মৃত্যু হ'ল সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট, য'ত তেওঁ লিখিছে যে ইমান সোনকালে আমাৰ মাজৰ পৰা তেওঁ আঁতৰি যাব বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ। অন্তৰত বহুত আঘাত লাগিছে। আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই সামাজিক মাধ্যমত এই পোষ্ট শ্বেয়াৰ কৰাৰ পাছতেই প্ৰতিজন অনুৰাগীয়ে সমবেদনা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা আপোনজনৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ডাঙৰ খুৰাক আৰু এই পৃথিৱীত নাই। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।